কিবা কৰি ওলাম নে তাকেহে হাই হেল্ল' নমস্কাৰ মই ৰিচাৰ্জে আপোনালোকক মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আকৌ নতুন এটা ব্লগ এতিয়া মই কৰি আছোঁ এইবিলাক চাদৰৰ জাপ ধুনীয়াকৈ সেইবিলাক তো একচুৱেলি আজি আকৌ যাব লাগিব বিহুৰ ড্ৰেছ পিন্ধি ডিষ্টিং কৰিবলৈ নহয় বাৰু ষ্টেজত নাচিবলৈ নহয় ৰাস্তাত নাচিবলৈ মানে আজি আছে আপোনাৰ ৰেলী তো যোনটো ইউনিফেষ্টৰ ইউনিভাৰ্চিটিবিলাকৰ মাজত যোনটো ইউনিফেষ্ট হ'ব তাৰ আজি চববিলাক ইউনিভাৰ্চিটিৰে আছে কালচাৰেল ৰেলী যিহেতু আজি ফাৰ্ষ্ট ডে সো ফাৰ্ষ্ট ৰেলী দিয়ে ষ্টাৰ্ট হয় এইবিলাক ইনগ্ৰেশ্যন এইবিলাক প্ৰগ্ৰেম আছে তো কাইলৈৰ পৰা হ'ব প্ৰগ্ৰেম ষ্টাৰ্ট আৰু আমাৰ প্ৰগ্ৰেমটো মানে ফক ডেন্স আছে কালিলৈ সো আজিৰ ৰেলীত আমি বিহুকে ৰিপ্ৰেজেণ্ট কৰিম সো বিহু পিন্ধি যাব লাগিব বিহুৰ ড্ৰেছ সেইটো কথাৰ কাৰণে একদম পৰা জাপ চাপ দি লৈছোঁ আৰু ওলাই মেলি দুপৰীয়া টাইমত যাব লাগিব ভাগ্য ভাল দুপৰীয়া যাব লগা হ'ল যদি মানে আপুনি ৰাতিপুৱা যাব লগা হ'ল হয় তেতিয়া মানে কেনেকুৱা উৎপাত হ'ল হয় উঠি মেলি আজি বাৰু অকণমান দেৰিলৈকে শুই দিছোঁ দেখিব পাৰিছে গাড়ীৰ একদম মজাছে বহি মেলি ল'লোঁ আৰু সেইফালে আমাৰ বাইদেউসকলক দেখিছেনে নাই ক্লাছ কৰিব লাগে বুলি ইয়াত বহি আছে হাই তো গাইজ এয়া আহি পাই গ'লোঁ আৰ্চিও আমাৰ নাচনী একদম পূৰা আগত আহি পাই গ'লোঁ আৰু একদম দেখিছেনে চববিলাক ইউনিভাৰ্চিটি আছে সেইফালে এইফালে আমাৰ ছাইডত এইটো চাইডে গুৱাহাটী ইউনিভাৰ্চিটি এইফালে ছিকিম ইউনিভাৰ্চিটি আছে কটন আৰু আৰ্জিও গাইজ মজা দেই ধুনীয়া একদম আৰ্জিওখন দেখিবলৈ হাই কেনেকুৱা লাগিছে আৰ্জিও দেখি অঁ ন আৰু আমাৰ ইউনিভাৰ্চিটিয়ে ফাৰ্ষ্ট টাইম পাৰ্টিচিপেট কৰিছে য়েছ এবাৰ ফাৰ্ষ্ট হাই তোৰ আইছেতো কিয় বেয়া হৈ গ'ল বৰ নীলা লগাই গ'ল আমিও ৰেডি হৈ গ'লোঁ গাইছ এইফালে মণিপুৰী আছে কিমান ধুনীয়া লাগিছে ৱাও 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 Please be careful. Finally, আমারও গোল গাইস আমার ফাইনালি মস্তায় গোল আৰু চলিছে চবৰে ইউনিভাৰ্চিটিবিলাক গৈ আছে ৱাও ইটছ নাইস গাইজ ইউ ৰয় কেনেকুৱা ফিলিংটো কেনেকুৱা ফিলিং আজি ৰেলী চেলি ধুনীয়াকৈ হৈ গ'ল আমাৰ বাৰু ইমান একো প্ৰিপাৰেশ্যন নাছিলে ৰেলীৰ কাৰণে এতিয়া আহি পেলাই আকৌ বিহু প্ৰেক্টিছৰ কাৰণে চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ আৰু যি নহওক আমি নিজৰ 100% দিম আৰু এইবাৰ ইউনিফেষ্টত আমাৰ ইউনিভাৰ্চিটিয়ে ফাৰ্ষ্ট টাইম পাৰ্টিচিপেট কৰি আছে চ' সেয়াই ফাৰ্ষ্ট টাইম পাৰ্টিচিপেট কৰিব পাৰিছোঁ যে সেইটোৱে বহুত আৰু তাৰপিছত এতিয়া আকৌ যাওঁ প্ৰেক্টিছলৈ তাৰপিছত ধুনীয়াকৈ আহি শুই দিব লাগিব কাৰণ কাইলৈ প্ৰগ্ৰেম আছে ৰাতিপুৱাই যাব লাগিব
ৰাতিপুৱা একচুৱেলি স্কিট আছে, তাৰপাছতহে আমাৰ বিহু পাৰফৰ্মেঞ্চ দুপৰীয়া আছে। আজি হ'ল অন্য এটা দিন আৰু আজি আছে মেইন পাৰফৰ্মেঞ্চটো, যাৰ কাৰণে আমি ইমান কষ্ট কৰিছিলোঁ। এতিয়া ধুনীয়াকৈ ওলাই মেলি ল'লোঁ, বহুত জল্দি ওলালোঁ, মই নিজেও পিন্ধিলোঁ। এতিয়া মানে জাষ্ট অকণমান ওলাই লৈছোঁ এনেই, তাৰপিছতে প্ৰেক্টিচ অকণমান কৰি পেলাই একদম পূৰা জোৰদাৰ পাৰফৰ্মেঞ্চ দিম। একদম বুজিছেনে, পূৰা খেলি মেলি হৈ আছে মানে বস্তু ইয়াত জাপি চবৰে জাপি সেইটো মোৰ জাপি, সেইটো ল'ম, তাৰপাছতে এতিয়া যাম আৰু হোপ চব বেষ্ট হ'ব আৰু হোপ ফৰ দ্য বেষ্ট। হাই গাইজ, ভালকৈ নাচিবা দেই একদম ভালকে। আজি পুৰা হিলাই দিব লাগিব। কি হ'ব? অঁ টেপি এনেকৈ টেপিছোঁ, তাৰপিছত সেউতা নোলায়। খোপা বান্ধোতে চিঞৰি আছে মামা বুলি। হাই, ভালকৈ নাচিবা। কাক নিজক আমি আনিম সেইটো আৰু নিজকে সান্তনাটো দিছোঁ, পিছত কি হয় আমি আনিম। তাকেহে এতিয়া আমি পুৰা ৰেডি যাবৰ কাৰণে আজি পাৰফৰ্মেঞ্চ দিবলৈ। এইফালে পুৰা ওলালে, বাছত উঠিলোঁ। এখন আমাৰ ইউনিভাৰ্চিটি বাছ এখন। কেনেকুৱা লাগিছে? বহুত ভাল। যাম ভালে হ'ল আৰু নাপালে বাৰু বেলেগ কথা, তেতিয়া সান্তনা দিম আৰু ফাৰ্ষ্ট টাইম গৈছো কাৰণে নাপালো বুলি। থেংক ইউ। বাহানাও ৰেডি, কিন্তু ট্ৰাইটো কৰিম আৰু মেকআপ লগাই হৰি ওলাও। আমাক পুৰা বায়ে মানে এতিয়া ফুট দি দিছে চবকে সমান চাইজত, আৰু চবৰে মানে ফুটটো সৰু ডাঙৰ হৈ আছিলে আৰু মোৰ ফুটটো একেবাৰে সৰু আছিলে, তো দি দিলে চবকে। কনফাৰেঞ্চ হ'ল বাৰু পিছে, তাৰপিছত বেলেগৰ পাৰফৰ্মেঞ্চ হোৱা নাই আৰু ভয় লাগি যায় ন। ফিলিংটো কিবা ক'বা? চকুটো ৰঙা হৈছে আৰু ভালো লাগি আছে। হোপ ফৰ দ্য বেষ্ট। কিবা ক'বা ফিলিং? ভয় অল দ্য বেষ্ট। ভয়টো লাগিছে, মোৰো লাগি আছে। আমি জিতিম। অল ইজ ৱেল। অলপ পাছতে আমাৰ আছে আৰু 5 নম্বৰত আছে। ঐ খুলিম নথবা। চব ভাল হ'লে হ'ল আৰু দেই গাইজ, আশীৰ্বাদ কৰিব আপোনালোকে। পাছত পাব, আশীৰ্বাদ কৰিব লাভ নাই। চবেই বহুত ধুনীয়া পাৰফৰ্ম কৰিছে। এতিয়া সন্ধিয়াই লাগিব হৈছে, তো দেখা পাইছে একদম ধুনীয়া সুন্দৰ পৰিৱেশ ৰয়েল গ্ল'বেলৰ সঁচাই একদম বেলেগ লাগি গৈছে আৰু দেই, একদম বিৰাটেই ধুনীয়া। আৰু পাৰফৰ্মেঞ্চটো কৰিলোঁ, চ' এতিয়া আৰু অলপ পাছত যামেই ইয়াৰ পৰা ওলাই পেলাই নেক্সট কালিলৈ আমাৰ পুৰমিলা আছে আৰু অৰ্কেষ্ট্ৰা, তাৰপাছতে 10 তাৰিখে মানে মেইন আৰু বটা বিতৰণি সভা বুলি যাব, সেইটো হ'ব। সেইফালে আমাৰ চব নাচনি একদম দেখিছেনে। আজিৰ পাৰফৰ্মেঞ্চ খতম আৰু এতিয়া যাওঁগে। পাৰফৰ্ম কৰি মেলি আহি আকৌ পালোহি কি আকৌ আৰু কলেজ পাই গ'লোহি। এতিয়া অকণমান কফি চফি খাই লওঁ, ডিঙিটো শুকাই মেলি গৈছে, চিঞৰ বাখৰ কৰি আহিছোঁ যে সেইকাৰণে আৰু একো নাই এই খাবৰ কাৰণে ন। কেণ্টিনখন এনেই এই খালি কলেজখনৰ বদনাম কৰোঁতেই যায়। চাওঁ তৃষ্ণা এবাৰ, মই কিন্তু এইটো ব্লগত দি দিম। এই কলেজখনৰ বদনাম কৰোঁতেই যায়।
গাইজ ইয়াতে পঢ়িব নাহিব ইয়াতে নাই একো খাবৰ কাৰণে একো নাই খাবৰ কাৰণে নাই একো আজিৰ ভিডিঅ'টোৰ কাৰণে একদম ধুনীয়াকৈ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো চাই যদি ভাল পায় এণ্ড আপোনালোকক লগ পাম মোৰ এটি নতুন ভিডিঅ'ৰ সৈতে টিল দেন টেক কেয়াৰ টাটা বাই বাই এণ্ড লাভ ইউ অল বাই বাই